যে কাৰ ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হ'ল পংখী সন্দিকৈ কি হৈছিল তেওঁলোকৰ মাজত মাক দেউতাকে কি কথা গম পাইছিল কিবা কথা তেওঁলোকেও লুকুৱাইছিল নেকি বা অলপ আগতে যদি তেওঁলোকে কিবা এটা ভাবিলেহেঁতেন আজি এনেকুৱা এটা দিন দেখিবলগীয়া নহ'লেহেঁতেন নেকি বহুতো প্ৰশ্ন এতিয়া উত্থাপিত হৈছে প্ৰথমে মই তেওঁলোকৰ এই ঘটনাটোৰ পাছত তেওঁলোকৰ মনলৈ যিখিনি কথা আহিছে কেনেধৰণে কি তেওঁলোকে গম পাইছিল আপোনাৰ জৰিয়তে জানি ল'বলৈ বিচাৰিছোঁ হয় প্ৰথমতে মই এটা কথা ক'ব লাগিব যে মই যিখন চোতালৰ পৰা এতিয়া আপোনালোকে এই অনুষ্ঠানটো চাই আছে সেইখন চোতালৰ পৰা 6 মাহৰ পূৰ্বে পংখী সন্ধিকৈ বিয়া দি উলিয়াই দিছিল যদি আমি এক কথাত কওঁ যে ৰভাৰ খুঁটা এতিয়াও শুকোৱা নাই সেই কথাষাৰ পংখীৰ মাতৃয়ে অতি দুখেৰে আচলতে আমাৰ কেমেৰাৰ আগত উত্থাপন কৰিছিল আৰু সমগ্ৰ ৰাইজ আছে আজি দুৱৰীচিগা অঞ্চলৰ নিতাই পুখুৰী দুৱৰীচিগা অঞ্চলৰ পংখী গাঁওখনৰ সকলো ৰাইজ আহি উপস্থিত হৈছে বহু সমাজ সচেতন ব্যক্তি আছে দল সংগঠনৰ লোক মোৰ সৈতে উপস্থিত আছে সকলোৱে তেওঁলোকৰ মতামত প্ৰকাশ কৰিব কিন্তু এটা কথা ক'ব লাগিব যে এইটোৱে শেষ আমি প্ৰত্যেকবাৰে ভাবোঁ যে এইটোৱে শেষ পংখীৰ সন্ধিকৈ হত্যাৰ দৰে আচলতে এইটোৱে শেষ ঘটনা হওক কিন্তু দৃষ্টান্তমূলক শাস্তি নিদিয়াৰ বাবে হয়তো প্ৰত্যেক দিনে এনে ঘটনা সংঘটিত হৈ আহিছে আৰু পুলিচৰ গাফিলতিৰ বাবে আজি ডিমোত আচলতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলগীয়া হৈছে আৰু এটা কথা ক'ব লাগিব যে সকলো NKTV দৰ্শকে দেখা পাইছে যে স্বতঃস্ফূৰ্তভাৱে ৰাইজসকল ওলাই আহিছে পংখীৰ ন্যায়ৰ দাবীত সকলো ৰাইজ ওলাই আহিছে মোৰ সৈতে পংখীৰ মাতৃ আছে পংখীৰ মাতৃৰ পৰা প্ৰথমতে মই তেওঁৰ এই মুহূৰ্তত মই আপোনালোকৰ ন্যায়ৰ কাৰণে কিন্তু NKTV আপোনাৰ চোতালত আহি উপস্থিত হৈছে আমি শেষ মুহূৰ্তলৈকে আপোনাৰ পংখী সন্ধিকৈ যেতিয়ালৈকে ন্যায় নাপায় আমি তেতিয়ালৈকে লাগি যাম মই কিনো কম কৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে মোৰ ছোৱালীজনী 23 অক্টোবৰত 3 তাৰিখে বিয়া দিছিলোঁ সেইখিনিতো চবেই গম পাইছে মাত্ৰ 7টা মাহ তাই বোৱাৰী হিচাপে থাকিলে আৰু যোৱা 3 মে নহয় আচলতে 2 মে ৰাতিয়ে চাগে আমি 3 মেত গম পাইছোঁ তাই আৰু শেষ হৈ গৈছে কিন্তু নিজে কেতিয়াও শেষ হোৱা নাই এতিয়া আমি খবৰ পাইছোঁ তাই নিজে শেষ হৈছে কিন্তু মই কেতিয়াও নকওঁ যে তাই নিজে শেষ হোৱা নাই তাই কেতিয়াও হ'ব নোৱাৰে আৰু প্ৰথম কথা হ'ল সিহঁতি আমাক খবৰ নাই দিয়া ঘৰৰ মানুহে না তাই মানুহটো না বা শহু শাহু কোনোৱে আমাক খবৰ নাই দিয়া আমি লোকৰ মুখে যেনে তেনে মানে আমি 11টামান বজাত 11:30 বজাত আমি গম পাইছোঁ কিন্তু তাত আমি গম পাইছোঁ 10টামান বজাতে মানে ওচৰ চুবুৰীয়াই গম পাইছে আৰু আমি গম পাইছোঁ 11:30মান বজাত কিয় খবৰ নিদিলে আমাক কিয় খবৰ নিদিলে যদি মোৰ ছোৱালীজনী প্ৰকৃততে সেনেকুৱা কৰিছিলে তেওঁলোকৰ গাত দুখে নাই কিয় খবৰ নিদিলে আমাক ঘৰৰ মানুহে কোনোবাইতো খবৰ দিয়ক ইমান নিয়ম নীতিৰে নিছে মোৰ ছোৱালী চুৰ কৰি পেলাই তাহাঁতৰ ঘৰত বিয়া হোৱা নাছিলে নিয়ম নীতি সমাজ পাতি যিজনী ছোৱালী ইমান আকুল খাকুলে নিছিলে সেইজনী ছোৱালী যদি তেনেকুৱা এটা কৰিছে তেওঁলোকে দুখ কৰি বা কিবা এটা কৰি আমাৰ দায়িত্ব বুজি কিয় খবৰ নিদিলে আৰু দ্বিতীয়তে সেইদিনাখন তাই মানুহটো সেইদিনাখন দেৰিকৈ আহিছে 9:30 বজাত আহিছে সেই 9:30 বজাত আহি পাওঁতে মই গধূলি 6টাৰ পৰা 9:30লৈকে মই 3-4বাৰ ফোন কৰিছোঁ অহা নাই কাৰণে ফোন কৰিছোঁ দেই ইবাৰ সুধো আহিছে নি তাই কয় নাই পোৱাহি 7:30মান বজাত মই ভিডিঅ' কলো কৰিছোঁ তাইক তেতিয়া তাই মোক কিবা কিবি দেখাই আছে আৰু পিন্ধি আছে মানে কোলা স্পৰ্টিং এটা এনেকৈ হাফ পেণ্ট এটা পিন্ধি পেলাই মোলৈ ভিডিঅ' কল কৰিছে আহি তেতিয়াও অহা নাই তেতিয়া কৈছে মা ৰ'বা মই আকৌ ফোন কৰোঁ তাৰ আগত ফোন কৰিছে আহি আছোঁ বুলি ক'লে তাৰপিছত ক'লে ৰ'বা বোলে মই আকৌ এবাৰ ফোন কৰোঁ দেই বুলি মোলৈ ফোন থৈ তাই আকৌ ফোন কৰিছে তাৰপিছত মই আকৌ ফোন কৰিলোঁ ফোন বনত পালিনে আহিছেনে ক'ৰবাৰ দোকানত সোমাইছোঁ বুলি কৈছে সেইবাৰ গ'ল তাৰপিছত মই যেতিয়া 9:30 বজাত ফোন কৰিছোঁ তেতিয়া সি পাইছেহি গাড়ী ভৰাইছে বুলি কৈছে গেৰেজত কাষৰ ৰুমৰ বুঢ়ী এগৰাকী আছে মই দেখি নাপালোঁ এদিনো তেওঁ মোক আনকালে কথা পতা নাই সেইদিনা বুঢ়ীগৰাকীয়ে কথা পাতিছে মোৰ গেৰেজতে গাড়ীখন থৈ ভৰাইছে সিমানখিনিলৈকে ক'লে কিন্তু যিদিনাখন আমি গম পাই পালোঁগৈ থানা পালোঁগৈ সেইদিনাখন এই মোৰ ছোৱালীজনী মোবাইলটো আৰক্ষীয়ে পালে আৰু তাইৰ মোবাইলতে তাৰ চিমটো ভৰাই থৈছে
তাৰ মোবাইলটো বোলে নাই ভাগিলে তাই ফোনটোকে ব্যৱহাৰ কৰোঁ বুলি ক'লে কিন্তু তাৰ মোবাইলটো ক'লৈ গ'ল মোৰ ছোৱালীজনীয়ে 2-3বাৰ গধূলি দিনত ফোন কৰিছে নকৰিছেতো বাদেই গধূলিতে তাই 3বাৰমান তাই মানুহটোলৈ ফোন কৰিছে অহা নাই বুলি তেতিয়াহ'লে তাইৰ মোবাইলটো কি হ'ল তাৰ মোবাইলটো কি হ'ল কিন্তু আৰক্ষীয়ে সেই মোবাইলটো কিয় উলিওৱা নাই আমি সিদিনাখন গৈ কওঁতেও ক'লে কি এই হৈ যাব ওলাব এনেকৈ বুলি ক'লে মই মোবাইলটোৰ কথা যেতিয়া কৈছিলোঁ আৰু মোবাইলটোত বহুতখিনি কথাই ওলাব কিন্তু তেওঁলোকে গুৰুত্ব দি মোবাইলটো কিয় বিচাৰি তেওঁলোকে কিয় জব্দ কৰা গৌতম এটা প্ৰশ্ন মই সুধিবলৈ বিচাৰিছোঁ গৌতম যদি আপুনি শুনি আছে নিদিয়া নিচিনা লাগিলে মোৰ মোবাইলটো যে নাই গৌতম আৰক্ষীয়ে গুৰুত্ব নিদিয়া নিচিনা লাগিলে আৰক্ষীয়ে গুৰুত্ব নাই দিয়া বুলি তেখেতে মন্তব্য কৰিছে গৌতম পংখী বিয়া হৈ যোৱাৰ পাছত 6টা মাহ যিহেতু হৈছিলহে কেতিয়াৰ পৰা মাকক তেওঁ পংখীয়ে ফোনতেই হওক বা লগ কৰি হওক কেনেধৰণৰ কথা কৈছিল যে নীতিকেছে তেওঁৰ ওপৰত কিবা এটা অত্যাচাৰ চলাইছে বা নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে মাৰপিট কৰিছে এনেধৰণৰ কথাবোৰ মাকক কিমান দিন আগৰ পৰা তেওঁ ক'বলৈ চেষ্টা কৰিছিল সেইখিনি কথা বা মাকে যেটো এটা কথা উল্লেখ কৰিছিল ইয়াৰ আগতেও যে কিছু ঠাইত তাইৰ আঘাতৰ চিন মাতৃয়ে দেখা পাইছিল বুলি উল্লেখ কৰিছিল সেইখিনি কেতিয়াৰ পৰা সেই অভিযোগখিনি আহিবলৈ আৰম্ভ কৰিছিল পংখীৰ ফালৰ পৰা হয় এই গোটেই ঘটনাটো প্ৰথমবাৰৰ বাবে NKTV একত পংখী সন্ধিকৈৰ ভণ্টিয়ে উল্লেখ কৰিছিলে মই তেখেতৰ পৰা পোনে পোনে আপোনালোকক শুনাম যে কেতিয়াৰ পৰা তেওঁলোকে গম পাইছিলে যে পংখী সন্ধিকক সেই ঘৰখনত তেওঁৰ স্বামী নীতিশেষ দাসে অত্যাচাৰ কৰি আছিল তেওঁ জনাইছিল যে পূৰ্বেও তেওঁক হত্যাৰ চেষ্টা কৰা হৈছিল মই তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম তোমাক বাইদেৱে কৈছিলে যে হত্যা কৰাৰ ডিঙিত চেপা মাৰি থৈছিলে কেতিয়া সেই কথা কৈছিলে তোমাৰ মাতৃকো সেই কথা কৈছিল নেকি তাই মোক কৈছিলে তাৰপিছত মাক ক'বলৈ মানা কৰিছিলে মাক নকবি কৈছে মায়ে বেছি চিন্তা কৰিব তেনেকৈ বুলি মাক নক'বলৈ তাই কৈছিলে কি প্ৰসংগত ক'বলগীয়া তাই মোৰ চুলিত মৰা কিবা লৈ গৈছিলে তেতিয়া মানে সেইটো ভাঙিলে মই কেনেকৈ ভাঙিলে সুধিলোঁ তাৰপিছত তাই কৈছে তেনেকৈ ভাঙিলে বুলি কৈছে আমাৰ ঘৰলৈ আহোঁতে তাৰপিছত তাহাঁতৰ ঘৰলৈ মই যেতিয়া গৈছোঁ তেতিয়া তাই কৈছে সেইটো বোলে এনেই ভঙা নাই নহয় বোলে ভিনদেউ বোলে মোক এনেকৈ ডিঙিত চেপি পেলাই ৱালত এনেকৈ লগাই দিছিলে বোলে তেনেকৈ ভাগি থাকিলে বোলে সেই বুলি কৈছে মাক নকবি আকৌ তেনেকৈ কৈছে এই কথাখিনি পাছত আপোনালোকেও গম পাইছিলে তেতিয়াই যদি কিবা এটা ব্যৱস্থা কৰিলেহেঁতেন বা আপোনাৰ পৰা তাই লুকুৱাবলৈ চেষ্টা কৰিছিলে আপোনালোকে যে কষ্ট নাপায় আপুনি কেতিয়া গম পাইছিলে মই কাজিয়া হয় বুলি গম পাইছোঁ আজি মানে প্ৰায় এমাহমানৰ আগত সিহঁতৰ কাজিয়া হৈ আছে বুলি মই জানো কি কাৰণে তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি কিন্তু অতিপাতকৈ মাৰিছে অতিপাতকৈ তেনেকৈ ডিঙি চেপা দিছে বুলি তাই মোক মানে তেনেকৈ কোৱা নাই মানে কথাটো চাগে তাই ঢাকি থ'লে কিন্তু তাই মোক কৈছিলে যে মই এইবাৰ দীঘলীয়াকৈ মা থাকিম 5-6 দিন থাকিম মানে মই ফোনত বহুত কথা ক'ব পৰা নাই 5-6 দিন থাকিম কিন্তু লাষ্টত 5-6 দিন থকা ক'ত দুৰাতি সিও লগতে আহিলে আৰু লগতে থাকি লৈ গুচি গ'ল তাই কিন্তু কৈছিলে মই বেলেগ গাড়ীত হ'লেও মা যাম 5-6 দিন মই থাকিম তাই বহুত কথা কম বুলি কৈছিলে মই ফোনত কিছুমান কথা ক'ব পৰা নাই আৰু এটা কথা যেতিয়া সিহঁতি ফেব্ৰুৱাৰীৰ পৰাই নামৰূপৰ কোৱাৰ্টাৰত আছে কিন্তু জানুৱাৰী মাহত যেতিয়া মাঘৰ বিহুৰ সময়ত সিহঁতৰ শহুৰ শাহুৰ থাকোঁতে গাঁৱৰ ঘৰতে সিহঁতি কাজিয়া লাগিছে মাৰপিট লাগিছে সি ডিঙি চেপা দিছে সি ডিঙি চেপা দিওঁতে তাইক একচৰ মাৰি তাই বাচিছে আৰু তেতিয়া শাহুৱেকে কৈছে এই ঘৰত নক'বা আৰু এই মতা মাইকী মানুহৰ এইবোৰ দন থাকেই তাৰপিছত মোক শাহুৱেকে কৈছে এই জানে নাই ল'ৰাটোক এনেকৈ চৰিয়ালে নাপায় নহয় আৰু আমি এতিয়া কিবা এটা নিয়ম কৰিব লাগিব নহয় মই বোলো এটা কথা কি কাৰণে তাক চৰিয়ালে মই এই কথাটো জানো আকৌ এই বুলি ক'লত শাহুৱেক মনে মনে থাকিলে আৰু তাই মোক সেই কথাটো যেতিয়া তাই তেনেকুৱা হ'ল বুলি কৈছে তাই মনে মনে মোক ফোন কৰি কৈছে কাৰণ কেলৈ শাহুৱেকে কৈছে ঘৰত নক'বা এই মতা মাইকী এইবোৰ দন থাকেই আৰু ঘৰত নক'বা আৰু তেনেকৈ বুলি কৈছিলে আৰু মই তাৰ পাছত সেই দনখনৰ পাছত এই কোৱাৰ্টাৰলৈ যোৱাৰ পাছত সিহঁতি কাজিয়া লাগিছে কিন্তু এই তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক থকাৰ কাৰণে প্ৰথম অৱস্থাত তাইক তাৰ মোবাইলটো চুবলৈ নিদিয়ে লুকুৱাই থয় বা সি যদি ফোন কৰে বা মেছেজ কৰে তাই যদি কেনেবাকৈ ওচৰত দেখে বা থাকে তেনেকৈ তেতিয়া সি খেদা মাৰি যায় বুলি কৈছে তাৰপিছত প্ৰথম অৱস্থাত তাই মেছেজ কি লিখিছে কি নাই লিখা নাই দেখা
কিন্তু 2-3 দিনৰ পাছত কাজিয়া সূত্ৰপাত হোৱাত কেইদিনমানৰ পাছত তাই সম্পূৰ্ণ দেখিছে কোনোবা ছোৱালীলৈ একদম বেয়া ধৰণে মানে মেছেজ লিখিছে আৰু অলপ মেছেজ তাইতো কৈছে মই মেছেজবোৰ মোৰ মোবাইলত মানে ফটো তুলি মই ছেভ কৰি থৈছোঁ কিন্তু তাইৰ মোবাইলটো এতিয়া আৰক্ষীৰ হাতত আছে যদি চাই হয়তো ওলাব সেই মেছেজখিনি কি লিখিছিলে বা কালৈ লিখিছিলে আৰু তাই মোক কালি কৈছিলে মই মা একো নহয় সি ভাল হ'ব মই নিজৰ সুবিধা এটা কৰি লওঁ আৰু মানে এনেকুৱা হয় সি খুব তাইক মৰম কৰি দেখুৱায় মোৰ ছোৱালীজনী সৰু কম বয়সীয়া কিন্তু তাই চাগে একো বুজি নাপালে বুজি নোপোৱাৰ কাৰণে তেনেকুৱা এটা অৱস্থা হ'ল আৰু এটা কথা সিতো চৰকাৰী চাকৰিয়াল হয় তাৰ দৰমহা কিমান পায় ময়ো নাজানো কিন্তু সিহঁতৰ সেই টকাখিনিয়ে মাহটো নোজোৰে সি বোলে টকা মানে সমানে আধা মানে সোমাই আৰু দৰমহা সোমাই সি ধাৰ মাৰে তাৰপৰা ক'ত ধাৰ মাৰে প্ৰথমতে তাই কৈছিলে তাৰ গাড়ী আছে গাড়ীখনৰ ইনষ্টলমেণ্ট দিয়ে হপায় তাৰপিছত যেতিয়া গম পালে গাড়ী ইনষ্টলমেণ্ট শহুৱেকে মাৰে তেতিয়া তাই মানে কি হয় অলপ ভাবি পেলাই মানে কৰে কিন্তু শাহুৱেকে 2-3 দিন কৈছে সিনো ক'ত ধাৰ মাৰে তাইকে মানে শুনাইছে তেতিয়া তাই মানুহটোৰ লগত অলপ লাগি যুজি কথাটো উলিয়ালে যে সি কাৰোবাৰ মানে আগৰ ভাল পোৱা ছোৱালী ঘৰ দুৱাৰ লেট্ৰিন বাথৰুম বোলে বনাই দিছিলে তাৰ বোলে ধাৰ মাৰি থাকিব লাগে তাৰপিছত মোক যেতিয়া ক'লে ইছৰাম এতিয়া কি হ'ব তই এইবোৰ কথা আগতে নাজানো নেকি তাই কৈছে মইতো আগতে নাজানো এতিয়া কি কৰোঁ মই যাওঁ নেকি আলোচনা কৰিব নহয় মা নালাগে আৰু তাইৰে ইনকম সি ধাৰ মাৰিছে মাৰক ধাৰটো সদায় নাথাকে ধাৰ মৰিব হ'ব দিয়া তাইক খুব মানে তাইক চাগে খুব ভাল পাইছিলে সেইটো কাৰণে তাই ইমান তেনেকুৱাখিনি কথাও মোক সহজে ক'লে ময়ো তেতিয়া মানে তাই কথাটোতে মানি পেলাই আৰু তাৰপিছত ভালকৈও দেখিছোঁ গৌতম আপোনাৰ জৰিয়তে মই পংখীৰ মাতৃক আৰু এটা কথা সুধিবলৈ বিচাৰিম গৌতম আৰু এটা কথা সুধিবলৈ বিচাৰিম কাৰণ নীতিকেশৰ লগত যিহেতু পংখীৰ প্ৰেম বিবাহ যিহেতু হৈছিল ভাল পাই আছিল বহু দিনৰ পৰা তেওঁলোকে কিমান দিনৰ মাজত তেওঁলোকৰ মাজত সম্পৰ্ক আছিল প্ৰেম বিবাহ যিহেতু হৈছিল নীতিকেশৰ তেওঁলোকৰ ঘৰলৈ আহ যাহ আছিল কেনেধৰণৰ ল'ৰা আছিল কেনেধৰণে পাইছিল নীতিকেশক এতিয়া এইখিনি আচলতে অভিযোগ বৰ্তমান মুহূৰ্তত অভিযোগ পৰৱৰ্তী পৰ্যায়ত সেয়া হয়তো দোষী হিচাপে প্ৰমাণিত হ'বও পাৰে আমাৰ ষ্টুডিঅ'ত অধিবক্তাও আছে তেওঁৰ পৰাও মই সেইখিনি জনাৰ চেষ্টা কৰিম কিন্তু গতিকে প্ৰাৰম্ভিক অৱস্থাত যিহেতু গতিকে নীতিকেশ কেনেধৰণৰ আছিল অভিযোগ যিহেতু আহিছে সেইখিনি নীতিকেশে কৰিব পাৰে নে নোৱাৰে কাৰণ মাৰপিট যে কৰিব সেইখিনিও মাতৃয়ে নিশ্চয় ভবা নাছিল পংখীৰ পৰিয়ালৰ লোকে ভবা নাছিল সেইখিনি হ'ল গতিকে হত্যাও হয়তো কৰিব পাৰে এতিয়া নীতিকেশক তেওঁলোকে কেনেধৰণে পাইছিল আৰু এইখিনি কৰিব পাৰে নে নোৱাৰে সেইখিনি কথা কি ক'বলৈ বিচাৰিব হয় এটা কথা ক'ব লাগিব যে নীতিকেশ আৰু পংখীৰ চিনাকি ছ'চিয়েল মিডিয়াৰ যোগেদি হৈছিল নিশ্চিতভাৱে আপোনালোকে যেতিয়া প্ৰথম তেওঁলোকৰ প্ৰেম বিবাহ হৈছিল আপোনালোকে গম পাইছিল নে তেওঁ কেনেকুৱা ধৰণৰ ল'ৰা আছিল তেওঁ এই ধৰণে মাৰপিট কৰিব পাৰে বুলি প্ৰথম অৱস্থাত ভাবিছিল নেকি নাই ভবা কি একদম ভবা নাই আৰু সিহঁতৰ চিনাকি সিহঁতে হ'ল কিন্তু আমাৰ ঘৰখনৰ লগত সম্পূৰ্ণ সামাজিক নিয়মে প্ৰথম দিনা মানে চিনাকি হৈছে সিও আহিছে তাৰ মাক দেউতাকো আহিছে প্ৰথম দিনা আমাৰ ঘৰলৈ আৰু তাই বাদ দি আমাৰ ঘৰৰ বাকী সদস্য গোটেইকেইজনে মাক দেউতাকৰ লগতে তাক আমি দেখিছোঁ মাক দেউতাকৰ লগতে দেখিছোঁ আৰু প্ৰথম দিনাই আমাক নিয়ম নীতিৰে ছোৱালী খুজিছে তাৰ সিনো কি সি মানুহ নে সি এটা মানুহৰ আকাৰৰ এটা পশু আমি কেতিয়াও তাক চিনি নাপালোঁ এটা কথা ওলাই আছে যে বিয়াখন খুব খৰখেদাকৈ কৰাৰ বাবে নীতিকেশে জোৰ দিছিল হয় সম্পূৰ্ণ হয় তাইক ফোন কৰি মানে ইমান আমি প্ৰথমে কৈছিলোঁ নামানিছিলোঁ বাৰু পিছত তাই মৰমত আমি মানিলেও কৈছিলোঁ হ'ব তই ভাল পাইছ তালৈকে দিম কিন্তু এতিয়াতো নাই হোৱা MA পঢ়িব লাগিব 2-3 বছৰ 5 বছৰে মই ধৰিছোঁ নালাগে বাৰু 2-3 বছৰে হ'ব কিন্তু সি ইমান তাইলৈ ফোন কৰি মানে সিহঁতৰ ঘৰৰ মানুহখিনি ইয়ালৈ আহে তাইও আপত্তি কৰি আছে তেতিয়া আমি ঘৰত আলোচনা কৰিলোঁ আলহীহে আহিব দে চাহ তামোল খাই যাবগৈ দিনৰ ভাল পোৱা সম্পৰ্ক সিহঁতে ডিচেম্বৰত চিনাকি হৈছে আৰু অক্টোবৰ 3 তাৰিখে বিয়াই সিমান দিনৰ চিনাকি আৰু
ঠিক আছে গৌতম, মই আকৌ যাম আপোনাৰ লগত, পৰিয়ালৰ লোকসকল লগতে দল সংগঠনো যিহেতু লোক আছে, কথা পাতিম, তেওঁলোকৰ লগতো কথা পাতিম। লগতে মই নীতিকেশৰ পৰিয়ালৰ লোকৰ লগতো যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আনসকলে যিহেতু মন্তব্য কৰা নাই, মন্তব্য কৰাৰ পৰা আঁতৰি আছে। কিন্তু নীতিকেশৰ মাতৃৰ মই এটা ভাষ্য পাইছোঁ, সেই ভাষ্যটো মই আপোনালোকক শুনাম। তাৰ পূৰ্বে মই অলপ ষ্টুডিঅ'ত উপস্থিত থকা আমাৰ যিসকল অতিথি আছে তেওঁলোকৰ লগত মই কিছু কথা পাতিবলৈ বিচাৰিম। মই জোনমণি বাইদেউৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। বাইদেউ, গোটেই কথাখিনি আপুনি শুনিলে। এতিয়া ছ'চিয়েল মিডিয়াত এটা মানুহৰ ৰূপ দেখা পায় আৰু ভিতৰি মানুহ এটা, কাৰণ দেখুওৱা আৰু অৰিজিনেলি মানুহজন যেনেকুৱা হয় এইটো কথা বাৰে বাৰে কৈ অহা হৈছে। কিন্তু তাৰ পাছতো ছ'চিয়েল মিডিয়াৰ যুগ যিহেতু, এইটোৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি। তাৰ পাছত এইটো ঘটনা ঘটিলে, আপুনি কেনেধৰণে চাইছে এই সমগ্ৰ বিষয়টো? এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু ই এটা অতিকে হিংসাত্মক ঘটনা, অতি ডাঙৰ এটা অন্যায় আৰু নিৰ্যাতন এগৰাকী মহিলাৰ ওপৰত। এতিয়া কথা হৈছে, আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ছ'চিয়েল মিডিয়াত চিনাকি হৈ তেওঁলোকে প্ৰেম কৰিলে, বিয়া হ'ল আৰু বিয়াৰ ছমাহৰ পিছতে পৰিণতি এয়া। এতিয়া আমি সকলোৱে জানো যে ভাৰ্চুৱেল ৱৰ্ল্ড বুলি কোৱা হয় ছ'চিয়েল মিডিয়াটোক। এই জগতখন সত্য জগত নহয়। আৰু যিখন আমি এতিয়া বেছিভাগ সময় আমি সকলোৱে, এতিয়া মই ভুক্তভোগী, এতিয়া যিগৰাকী ছোৱালী ঢুকাই গ'ল তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আজি ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই, আৰু তেওঁৰ শোকসন্তপ্ত তেওঁৰ মাতৃকে ধৰি সকলো পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকৰ লৈ মোৰ সম্পূৰ্ণ সমবেদনা থকা স্বত্বেও মই এটা কথা ক'ব লাগিব যে আমি সকলোৱে এতিয়া সেই মোবাইলটো লৈয়ে ব্যস্ত হৈ আছোঁ। মই পীড়িতা মাতৃগৰাকীৰ ভাষ্যটো গম পালোঁ যে গোটেই কাহিনীটো, গোটেই অপৰাধবিলাকৰ প্ৰমাণ, এই সকলো বস্তু এই মোবাইলটোৰ মাজত কিন্তু আবদ্ধ হৈ আছে। আৰু সকলোৱে এই মোবাইলটোক লৈ এতিয়া পুলিচেও কিবা যদি কাম কৰিছে নকৰিবলগীয়া, অৰ্থাৎ মোবাইলটো লুকুৱাই দিয়া বা মোবাইলটো সময়মতে আইনগতভাৱে চিজ নকৰা, তেতিয়াহ'লে সেইবিলাকে ঘটনাটো আমাৰ কোৰ্টৰ মজিয়াত প্ৰমাণিত কৰাত কিছু অসুবিধাৰ সৃষ্টি কৰিব। এতিয়া কথা হৈছে, সেইকাৰণে এই মোবাইলটোক লৈ আমি অনবৰত ব্যস্ত হৈ থকাটো, আজিকালি মোৰ পৰিচয় মোৰ মোবাইলটো, গতিকে মোৰ মোবাইলটোত যিহেতু মোৰ সকলোখিনি বস্তু আছে, মোৰ মোবাইল ফোনটো, গতিকে এই ফোনটোত আমাৰ সকলো অপৰাধো বন্দী হৈ আছে। সেইকাৰণে এই বিষয়ত যিমান বেছি আমি উদাসীন, সিমান বেছি আমি ভুক্তভোগী হোৱাৰ, অপৰাধৰ বলি হোৱাৰ সম্ভাৱনা বেছি। আৰু এই বিষয়ত আমি যিমান সচেতন হৈ থাকোঁ সিমানে আমি নিজকে ৰক্ষা কৰিব পাৰিম, নিজৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিব পাৰিম বুলি আমি ভাবোঁ। এতিয়া কিন্তু প্ৰয়োজনীয় আৰু আজি আলোচনাৰ মূল বিষয়বস্তু মই ভাবোঁ হোৱা উচিত আৰক্ষীৰ ভূমিকা। এটা অপৰাধ সংঘটিত হৈ গ'ল আৰু এই অপৰাধ যাতে বাৰে বাৰে সংঘটিত নহয় তাৰ ক্ষেত্ৰত আৰক্ষীৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এগৰাকী অধিবক্তা হিচাপে মই আজি পংখীৰ দৰে কেইবাগৰাকীও শ ভুক্তভোগী ছোৱালীক লগ পাই আহিছোঁ। আজিও মোৰ চেম্বাৰত মই এনেকুৱা কেইটামান কেছৰ ড্ৰাফটিং কৰি আহিছোঁ। গতিকে মই এনেকুৱা বহুত ছোৱালী লগ পাইছোঁ যিবিলাকে এনেদৰে পংখীৰ দৰে ঘৰত অত্যাচাৰৰ বলি হৈছে। প্ৰথমতে এটা থাপৰৰ পৰা, গোৰৰ পৰা, চৰৰ পৰা, কিলৰ পৰা আৰম্ভ হয়, অশ্লীল কথা বতৰা, গালি গালাজৰ পৰা আৰম্ভ হয়, আৰু তাৰপিছত ছোৱালীক কেতিয়াবা জ্বলাই দিয়ে, কেতিয়াবা তেওঁক ফাঁচি দি দিয়ে, কেতিয়াবা বিষ খুৱাই মাৰে, কেতিয়াবা বেলেগ ধৰণে অত্যাচাৰ কৰে, কেতিয়াবা কাৰোবাৰ হাতত বিক্ৰী কৰি দিয়ে। এনেধৰণৰ বহুত অপৰাধত এগৰাকী নাৰী ভুক্তভোগী হ'ব লগা হয়। এতিয়া এই সকলোখিনি কথা যেতিয়া আমি দেখোঁ, আমাৰ পদক্ষেপে হৈছে আৰক্ষীৰ ওচৰলৈ যোৱা আৰু এটা গোচৰ তৰা। আৰু আমি আশা কৰোঁ যে আৰক্ষী থানাই এই গোচৰটো গুৰুত্ব সহকাৰে ল'ব, অনুসন্ধান কৰিব আৰু দোষীক কৰায়ত্ব কৰিব। কিন্তু বৰ্তমান আজি যোৱা 2-3 বছৰমানৰ পৰা, 3 বছৰমান বুলি ক'ব পাৰি, যোৱা 3 বছৰমানৰ পৰা আমি সকলোৱে ঢাক ঢোল কোবাইছোঁ যে স্মাৰ্ট হৈছে অসমৰ আৰক্ষী। আমি সকলোৱে ঢাক ঢোল কোবাইছোঁ যে অতি এজন পাকৈত DGP আমি পাইছোঁ। কিন্তু এই সময়ছোৱাটো প্ৰতিখন আৰক্ষী থানাৰ পৰা যিবোৰ অতি বেয়া ৰিপৰ্ট আমি পাই আছোঁ, সেই ৰিপৰ্টবোৰ হৈছে যে আৰক্ষীয়ে গোচৰ ল'বলৈ অস্বীকাৰ কৰে। মই মাননীয় DGP মহোদয়ক আপোনাৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই সম্বোধন কৰি জনাব বিচাৰিছোঁ যে মহাশয়, আপোনাৰ অধীনত থকা আৰক্ষী বিভাগত আৰক্ষী থানাবিলাকে ভুক্তভোগী মহিলাবিলাকৰ গোচৰ ল'বলৈ অস্বীকাৰ কৰে। এয়া মোৰ অভিযোগ নহয়, মই কেইবাটাও উদাহৰণৰ ভিত্তিত আজি ষ্টুডিঅ'ৰ মজিয়াত এই কথাটো কৈছোঁ। কোনো ভুক্তভোগী মহিলাই গোচৰ দিবলৈ গ'লে প্ৰথমতে সেই গোচৰ তেওঁলোকে ৰেজিষ্টাৰে নকৰে। মই দৰকাৰ হ'লে আপোনাৰ ইয়াত কেইটামান গোচৰ উল্লেখ কৰিব পাৰোঁ, ৰেজিষ্টাৰ নকৰে। তাৰপিছত তেওঁলোকে কয় অনুসন্ধান কৰিব লাগিব, আপোনালোক পিছত আহিব, কেছৰ নম্বৰ নিদিয়ে। হুৱেৰেজ আমাৰ আইনত
CRPC আমাৰ এমেণ্ডমেণ্ট হোৱা আইন মতেও অতি সুন্দৰভাৱে নিৰ্দেশনা দিয়া আছে যে কোনোবাই যদি টেলিফোনতো এটা অভিযোগ কৰে এখন FIR লজ কৰিব বিচাৰে থানাই গোচৰটো ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে তাৰ পিছত অনুসন্ধান কৰিব আগবাঢ়িব লাগিব গতিকে এই গোচৰে যদি ৰেজিষ্টাৰ নকৰে থানা ইমান উদাসীন হয় তেওঁলোকক মই কেইবাজনো পুলিচ অফিচাৰক সুধিছিল যে আপোনালোকে এনেকুৱা কিয় কৰি আছে কৈছে ওপৰৰ নিৰ্দেশ কাৰণ কি দেখুৱাব খুজিছে যে অসমত হিংসা কমি গৈছে ক্ৰাইম কমি গৈছে অপৰাধ কমি গৈছে এনে ধৰণৰে আপুনি জ্বলন্ত সূৰ্য এটা কম্বলেৰে ঢাকিব নোৱাৰে নহয় অপৰাধৰ সংখ্যা সেইকাৰণে দিনক দিনে বাঢ়ি গৈছে এজনী পংখী নহয় হাজাৰজনী পংখী আজি ভুক্তভোগী হৈ আছে কিন্তু আৰক্ষী থানাই মহিলাৰ গোচৰ লোৱাত সাংঘাতিক ধৰণে উদাসীনতা দেখুৱাইছে গতিকে এই গোটেই অপৰাধসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যাব নিৰ্মূল কৰিব পৰা যাব কেৱল আৰক্ষী বিভাগৰ তৎপৰতাৰ দ্বাৰাহে গতিকে এই পংখীৰ ক্ষেত্ৰতো দেখা গৈছে যে আৰক্ষীয়ে এনে ভূমিকা গ্ৰহণ কৰিছে যেন তেওঁলোকে অপৰাধী যুৱকজনকহে ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে গতিকে এই ধৰণৰ অভিযোগ মই ৰাইজৰ পৰা শুনিছো কাৰণে কৈছো সেইটো অৱশ্যে মই শুনা কথা এতিয়া মিডিয়াত যিটো শুনিছো মই নাজানো আৰক্ষী বিষয়াজনে আচলতে কি ভূমিকা গ্ৰহণ কৰিছে কিন্তু যদি তেনেকুৱা ঘটনা কৰিছে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে বৰ্তমানৰ চৰকাৰখনৰ আৰু বৰ্তমানৰ আৰক্ষী বিভাগৰ নাৰীৰ প্ৰতি সন্মান কিমান আৰু এই অপৰাধ তেওঁলোকে কেনেকৈ ৰোধ কৰিব পাৰিব এই অপৰাধ দিনক দিনে বাঢ়ি যাব ঠিক আছে মই আকৌ আহিম বহুখিনি কথা আমাৰ পাতিবলৈ যেহেতু বাকী আছে এতিয়া তেওঁলোকৰ পৰিয়ালটো কেনেধৰণে আগবঢ়া উচিত সেই সন্দৰ্ভতো কিছু মই কথা জনাৰ চেষ্টা কৰিম কাৰণ তেওঁলোকে দুমুজত পৰি আছে আৰক্ষীয়ে যেনেধৰণে সহায় কৰিব লাগে বা যেনেধৰণে আৰক্ষীয়ে আগবাঢ়িব লাগে সহায় আচলতে নহয় যেনেধৰণে তদন্ত কৰিব লাগে এই বিষয়টোত সেয়া কৰাত গাফিলতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে যিহেতু হৈছে নীতিকেশৰ মাকৰ সেই ভাষ্যটো মই আপোনালোকক শুনাবলৈ বিচাৰিম এবাৰ হয় এইবিলাক শুনিছোঁ নিউজত কিন্তু সেইটো সম্পূৰ্ণ মই মিছা বুলি কৈছোঁ কাৰণ কেলৈ কেতিয়াও মানুহ মাৰিব নোৱাৰে যিটো ল'ৰাই এটা মাছ মাৰিব নিদিলে মানুহ তেনেকৈ মাৰিব সম্ভৱ হ'ব সেয়া মোৰ প্ৰায় কৈছে মই মাক কৰিব মই এইটো কেতিয়াও কৰা নাই এইটো কাম সেনেকৈ কৈছে মোক ছোৱালীগৰাকী মাতৃগৰাকীৰ অভিযোগ আছে যে বেলেগ এগৰাকী নাৰীৰ লগত অভিযোগ আছে যদি তেওঁলোকক কৈছিলে যদি আমাৰ লগত আলোচনা কৰিব লাগিছিলে আহিব লাগিছিলে ইয়ালৈ ক'ব লাগিছিলে আমি আলোচনা কৰিলোহেঁতেন যদি গম পাইছিলে কিবা বোৱাৰী হিচাপে কেনেকুৱা ৰিলেশ্যন আছিলে আপোনালোকৰ লগত ঘৰখনত কেনেকুৱা আছিলে তাই বোৱাৰী হিচাপে ভালেই আছিলে কিন্তু তাই অলপ ভাবুক হৈ থাকে কিবা চিন্তা কৰা নিচিনা হৈ থাকে আৰু স্লিপিং টেবলেট তাই খাই থাকে বুলি গম পাইছোঁ টোপনি নাহে বোলে ৰাতি তাই কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত কি ক'ব সমগ্ৰ বিষয়টো এতিয়া তদন্ত হওক যদি মোৰ ল'ৰা দুখী আছে শাস্তি পাওক আমি সেইটোৱে বিচাৰোঁ এয়া নীতিকেশৰ মাকৰ ভাষ্যটো আমি শুনালোঁ মই আকৌ ষ্টুডিঅ'লৈ এবাৰ আহিবলৈ বিচাৰিছোঁ মই সুনিতা চাংকুলি বাইদেউৰ ওচৰলৈ আহিম বাইদেউ আপুনি ভাষ্যটো শুনিলে পংখীৰ মাতৃৰ ভাষ্যটো শুনিলে এবাৰ নীতিকেশৰ মাতৃৰ ভাষ্যটো শুনিলে দুটা তেওঁলোকে নিজৰ সন্তানক আচলতে বচোৱাৰ চেষ্টা কিছু কৰাৰ নিচিনা দেখিবলৈ পোৱা গৈছে কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী পৰ্যায়ত ফাদিল হ'ব কিন্তু পংখীৰ যেতিয়া যিটো ভিজুৱেল আচলতে আমি দেখুৱাব নোৱাৰোঁ সেই ভিজুৱেলটো যেতিয়া দেখা হৈছিল তাত সম্পূৰ্ণ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল মুখেৰে তেজ ওলাই থকা মুখ ফুলি থকা মাৰধৰ যে কৰিছিল সেইখিনি কথা কিন্তু বাইদেউ স্পষ্ট হয় মই এই গোটেই সমগ্ৰ পংখীৰ ঘটনাটো মই কেইটামান দৃষ্টিকোণৰ পৰা মই বিশ্লেষণ কৰিব খুজিছোঁ প্ৰথম কথা হ'ল পংখী এগৰাকী অভিনেত্ৰী আছিলে পংখী খুব পটেঞ্চিয়েল এগৰাকী যুৱতী আছিলে পংখীৰ এটা অস্বাভাৱিক মৃত্যু হৈছে এতিয়া তাৰ পিছত যেতিয়া এই হত্যা বুলিয়ে সন্দেহ কৰা হৈছে যি কি নহওক এতিয়া এই পংখীৰ মৃত্যুটোৰ পিছত সকলো জাগৃত হৈ উঠিছে সমাজৰ সকলোৱে সমাজ সচেতন সকলোৱে বা মিডিয়া বা ছ'চিয়েল মিডিয়াত খুবেই এইটো আলোচনা হৈছে তাৰপিছত অলপমান এই যিটো আৰক্ষীৰ ভূমিকা সম্পৰ্কে আমি নাজানো যিটো মিডিয়াত আমি পাইছোঁ আৰক্ষীৰ ভূমিকা সিমান সন্তুষ্টজনক নহয় বুলি গম পাইছোঁ কিন্তু কথাটো হ'ল তাৰপিছতে আৰম্ভ হৈ যায় যে যিটো আমাৰ দোষাৰোপ কৰা বা বোকাচতীয়া যিটো ৰাজনীতি আমাৰ ইজনে সিজনক বা ইটোৱে সিটোক গালি পৰা বা চৰকাৰখনক গালি পৰা বা নানান ধৰণৰ কথাৰ সমালোচনা হ'বলৈ ধৰে কথাৰ ফুলজাৰি হ'বলৈ ধৰে কিন্তু এতিয়া কথাটো হ'ল যে পংখী এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতী আছিলে পংখীৰ অস্বাভাৱিক মৃত্যু হ'ল তাৰ বাবে জগৰীয়া যদি এই স্বামীজন হয় এতিয়া প্ৰথম কথা হ'ল যে আৰক্ষীৰ কৰ্তব্য হৈছে স্বামীজনক
বা তেওঁৰ পৰিয়ালক উপযুক্ত প্ৰমাণ সহকাৰে এৰেষ্ট কৰা আৰু যিটো আইনী প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ দ্বাৰা যাতে গোটেইখিনি হয় তেওঁ যাতে পংখীয়ে ন্যায় পায় সেইটো আমি সকলোৱে বিচাৰোঁ কিন্তু দ্বিতীয় কথাটো মই ক'বলৈ খুজিম যে আজি অকল আজি পংখীৰ মৃত্যু হোৱা নাই পংখীৰ নিচিনা হাজাৰজনী ছোৱালী আমাৰ অসমীয়া যুৱতী অসমীয়া বোৱাৰী মৃত্যু হৈ আহিছে আজি বহুত বছৰৰ পৰা আমি জানো আজি কিছু বছৰৰ পৰা যে যিটো যৌতুকৰ কাৰণেও মৃত্যু হৈছে বা এই যিবিলাক গাৰ্হস্থ্য যিবিলাক কলহ তাৰ কাৰণেও মৃত্যু হৈছে কি কাৰণে হ'বলৈ গৈ আছে আমাৰ সমাজখন কোন দিশে গৈ আছে তাৰ কাৰণে জগৰীয়া কোন আমি নিজকে সুধি চাইছোনে মই এগৰাকী মাতৃ হিচাপে মই নিজকে প্ৰশ্ন কৰিছোনে যে আজি মোৰ ছোৱালীজনীৰ যদি এনেকুৱা অৱস্থা হয় মই কেৱল সেই পৰিয়ালটোকে দুখ দিম নেকি মোৰ যি ছোৱালীজনীৰ স্বামীৰ পৰিয়ালকে দুখ দিম নেকি মই কিয় মোৰ ছোৱালীজনীক এনেকুৱা ধৰণৰ উপযুক্ত কৰি গঢ়ি তুলিব পৰা নাই বা মই মোৰ ছোৱালীজনীক কিয় মই শিক্ষা দিব পৰা নাই যে তেওঁ যদি কিবা এটা অন্যায় হৈছে সেই অন্যায়টোৰ তেওঁ বিৰোধিতা কৰিব পাৰে অন্যায়ৰ বিৰুদ্ধে তেওঁ সাহসেৰে যুঁজ দিব পাৰে বা তেওঁ থিয় হ'ব পাৰে অন্ততঃ তেওঁ মিনিমাম আইনখিনিত এগৰাকী শিক্ষিতা যুৱতী হিচাপে মই মাতৃ হিচাপে মোৰ কন্যাগৰাকীক মই মিনিমাম আইনখিনি জানিবৰ কাৰণে মই উৎসাহ দিম মই শিকাম গতিকে অকল যে আমি কাৰোবাক এটা জগৰ দি দিলোঁ মানে দোষাৰোপ কৰি দিলোঁ তাতেই মই সচেতন নাগৰিক হিচাপে মই দায়মুক্ত নহ'লে নহ'ব আমাৰ প্ৰত্যেকগৰাকী মাতৃৰ ভূমিকা আছে আমাৰ প্ৰত্যেকগৰাকী সমাজৰ মহিলাৰ ভূমিকা আছে নাৰীৰ ভূমিকা আছে যে আমাৰ কন্যা সন্তানসকলক আমি এনেকুৱাকৈ ডাঙৰ কৰিব লাগিব বা এনেকুৱাকৈ আমি আগবঢ়াই দিব লাগিব যাতে তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে যুঁজ কৰিব পাৰে মই ঠিক এই ধৰণে মই বিচাৰোঁ আৰু যাতে আমি যদি নিজে আগবাঢ়ি নাহোঁ আমাৰ মহিলাসকল যদি নাৰীসকল যদি আগবাঢ়ি নাহে যুৱতীসকল যদি আগবাঢ়ি নাহে নিজে যদি প্ৰচেষ্টা নকৰে এনেকুৱা হাজাৰজনী পংখীৰ মৃত্যু হৈ থাকিব আজি নহয় কালি নহয় আমাৰ আগন্তুক 50 বছৰলৈকে হাজাৰজনী পংখীৰ মৃত্যু হৈ থাকিব যদি আমি নিজে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰোঁ বিয়া দিয়াৰ আগতে তাতে তেওঁ এটা ভাল ইনকাম কৰিব পাৰে বা ভাল চাকৰি এটা গোটাই ল'ব পাৰে তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হ'লে নহ'ব তেওঁ মানসিকভাৱেও তেওঁ স্বাৱলম্বী হ'ব লাগিব মানসিকভাৱে তেওঁ শক্তিশালী হ'ব লাগিব আচলতে সেইটো কথা দুটা দিশেৰে চাব পাৰি এনেকুৱাও নহয় যে উপযুক্ত এগৰাকী ধৰক আজি পংখীৰ কথাকে আমি ক'ব পাৰোঁ পংখী এজনী সৰু ছোৱালী সৰু কম বয়সত বিয়া হৈ গৈছে বা এতিয়াও পঢ়িবলৈ বাকী চাকৰি এটা পাবলৈ বাকী আছে তাইৰ লগতো তেনেধৰণৰ ঘটনা ঘটিছে কিন্তু তাৰ বিপক্ষে মোৰ ওচৰত এনেধৰণৰ উদাহৰণ আছে IPS বিষয়া বা ACS বিষয়া ভাল চাকৰি কৰা মহিলা তাৰ পাছতো কিন্তু এনেধৰণৰ ঘটনা ঘটি আছে অৰ্থাৎ উপযুক্ত হোৱাটোৱে নহয় মানসিকভাৱেও কিন্তু ষ্ট্ৰং হ'ব লাগিব তাৰ পাছতহে এইখিনিৰ প্ৰতিবাদ তেওঁ কৰিব পাৰিব মই আকৌ এবাৰ গৌতমৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ গৌতম আৰু এটা মই কথা সুধিবলৈ বিচাৰিম মাতৃ বা ভগ্নীয়ে হয়তো সেইখিনি কথা জানিব যে মই এইমাত্ৰ আপুনি সেইটো কথা উল্লেখ কৰিব নীতিকেশৰ মাতৃৰ লগত যিহেতু আমি কথা পাতিছিলোঁ নীতিকেশৰ মাতৃয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁ পুত্ৰই এনেধৰণৰ কাম কেতিয়াও কৰিব নোৱাৰে মাতৃ হিচাপে অৱশ্যে স্বাভাৱিক কথা সেইষাৰ কথা ক'বই তেওঁ কৈছিল আমি সুধিছিলোঁ যে কিবা পৰকীয়া প্ৰেমৰ কথা কৈছিল বা আন যুৱতীৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি সেইখিনি কথা পংখীয়ে জনাইছিল মাতৃক কিন্তু তেওঁ কৈছে যে তেনেধৰণৰ কথা যদি জানিছিল তেনেহ'লে আমাৰ লগত কথা পাতিব লাগিছিল তেনেধৰণৰ মন্তব্য কৰিছে গতিকে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা পৰিয়াল দুটাৰ মাজত সেইখিনি কথা যিখিনি তেওঁলোকৰ মাজত সমস্যা হৈ আছে সেইখিনি কথা পাতিছিল নেকি হয় মই নিশ্চয় মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যিহেতু ঋষিকেশৰ মাতৃ এটা কথা কৈছে যে যদিহে তেওঁলোকৰ পুত্ৰই পৰকীয়া প্ৰেমৰ কথা চলি আছিল আপোনালোকে গম পাইছিল তেতিয়াহ'লে মাতৃৰ লগত সেই বিষয়ে আলোচনা কৰিব লাগিছিল সেই বিষয়ে আপোনালোকে আলোচনা কৰিছিল নেকি কেতিয়াবা নাই কৰা সিহঁতে যদি কিবা লাগিলে মাকে কয় মতা মাইকী দন লাগেই ঘৰত নক'বা তেনেকৈ কয় তেতিয়া মোৰ ছোৱালীজনীয়ে কৈছে তুমি আলোচনা কৰিলে ইহঁতে আকৌ ইয়াক কৈ পেলাই আমাৰ কাজিয়া বেছি হ'ব তেনেকৈ কৈছে আমাৰ কাজিয়া তেনেকৈ বেছি হ'ব আৰু খুব সম্ভৱ মোৰ মাকে এইবিলাক কথা জানে কাৰণ ভনীয়েকে এইবিলাক কথা জানে ককায়েকৰ কথা ভনীয়েকে জানে মই এইটো জানো ফোন কৰি পেলাই তাইক কেতিয়াবা বুজায় ভনীয়েকে জানে যেতিয়া মাকেও নিশ্চয় জানে কিন্তু আমাৰ ছোৱালীজনীয়ে কৈছিলে তুমি এনেকৈ আলোচনা কৰাৰ লগে লগে মোৰ লগত বেছি কাজিয়া কৰিব
তেনেকৈ বুলি কৈছিলে আৰু মই খালি তাইক বুজাইছিলোঁ আৰু তাই মোক কৈছিলে তুমি চিন্তা নকৰিবা এদিন সি ভাল হ'ব এতিয়া এনেকৈ কৰিছে এদিন সি ভাল হ'ব তাই তাক ইমান বিশ্বাসত লোৱাটোৱে ভুল হ'ল সি শেষত সেই বিশ্বাসঘাতকতা কৰি পেলালে তাইক ঠিক আছে গৌতম মই আকৌ যাম আপোনাৰ ওচৰলৈ মই সুমিত্ৰা বাইদেউৰ ওচৰলৈ আহিম এবাৰ আচলতে পংখীয়ে এটা হয়তো মনতে ভাবি আছিল যে ভাল দিন আহিব বা নীতিকেশ সলনি হ'ব এনেধৰণে ভাবি আছিল কিন্তু সেই সলনি হ'ব বুলি ভাবি থাকোঁতে বিয়াৰ মাত্ৰ 7 মাহতেই এনেধৰণৰ যে এটা ঘটনা সন্মুখীন হ'ব জীৱনটোৱে পংখীৰ হাতৰ পৰা গুচি যাব সেইখিনি কথা কেতিয়াও ভবা নাছিল সুমিত্ৰা বাইদেউ আপুনি কি ক'ব আচলতে শ্যামলী ৰাজনৈতিক ধামখুমীয়াৰ মাজত আজি যে তুমি এটা মানৱীয় ইছ্যু এটা লৈ আলোচনালৈ মাতিলা তাৰ কাৰণে মই তোমাক প্ৰথমে ধন্যবাদ জনাইছোঁ NKTVক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ হৃদয় বিদাৰক আৰু আখৰিক যিধৰণে ছোৱালীজনী মৰিলে বা মাৰিলে এইবিলাক কথা আলোচনা কৰিবলৈ আৰু এতিয়া ষ্টুডিঅ'ত মন নোযোৱা হ'ল কাৰণ সুদীৰ্ঘ দিন ধৰি টেলিভিশ্যন ষ্টুডিঅ'ত যি কাৰণতে নহওক নাৰী হওক অন্যান্য হত্যাকাণ্ডই হওক যৌতুকৰ কাৰণে হওক বলৎকাৰৰ কাৰণে হওক ডমেষ্টিক ভায়লেন্সে হওক বা ছেক্সুৱেল হেৰাছমেণ্ট ৱৰ্ক প্লেছে হওক এনেকুৱা ঘটনাৰ বিষয়ে আলোচনা কৰি আমনি লাগিছে আৰু ইয়াৰ পৰা যে কিবা ফল হৈছে বুলি মই নাভাবোঁ এইকাৰণে নাভাবোঁ এখন ফাষ্ট ট্ৰেক আদালত কৰিলে জোনমণিয়ে ভালকৈ জানিব এইখিনি তাৰ অলপ আগতে কৈছোঁ সেইবিলাক হৈছে ধৰ্ষণকাৰীক প্ৰমাণ হ'লে যাৱজ্জীৱন কাৰাদণ্ড বা কেপিটেল পানিছমেণ্ট দিয়া কথা কৈ আকৌ সেইটো ইউটাৰ্ণো লোৱা দেখিছোঁ আকৌ তেওঁলোকে এৰি দিয়াও দেখিলোঁ গতিকে এনেকুৱাবোৰ কথা আলোচনা কৰি আচলতে নিজৰহে মুখ বিষাইছে ইয়াৰ পৰা কিমান জনসাধাৰণ বা মহিলা সমাজ বা ভুক্তভোগী উপকৃত হৈছে এইটো অলপমান চিন্তনীয় বিষয় আৰু অলপ আগতে জোনমণি এটা বৰ ইম্পৰ্টেণ্ট কথা ক'লে তেওঁ আইনৰ এগৰাকী অধিবক্তা তেওঁ কৈছে যে আজিকালি মোবাইলটোতে যে সকলো বস্তু সোমাই থাকে এইটো একেবাৰে সঁচা কথা এইবিলাক তদন্ত কৰিব বেলেগকৈ নালাগে এই যে আৰক্ষী ওচৰত মহিলাই গ'লে গোচৰ নোলোৱা তেনেকুৱা অজস্ৰ মহিলা মোৰ ওচৰত আছে কাহিনী মানে এনেকুৱাও কৰে থানালৈ গ'লে কয় আৰক্ষী দাৰোগাজনে হওক বা কনষ্টেবলে হয় যে তোক নিপিটি তোৰ হাজবেণ্ডে কাক পিটিব মই হ'লেও পিটিম তোক আৰু অশ্লীল ইংগিত দিয়া তাৰপিছত আহি পেলাই তেওঁলোকে কয়হি বাইদেউ গৈছিলোঁ থানালৈ আপুনিয়ে কৈছিলে যাবলৈ এইবিলাক আমাক যে ইমান অত্যাচাৰ কৰে মোৰ স্বামীয়ে কৰিলে আপুনিতো কৈছিলে গ'লোঁ মোক কি ক'লে মইতো দ্বিতীয়বাৰ আকৌ তাত বোলে মোক যিজনে বলৎকাৰ কৰিছিলে তাত গৈ মই দ্বিতীয়বাৰ মোৰ বলৎকাৰ কৰিলে কাৰণ সুধিলে যে ক'ত কেনেকৈ ব্লাউজটো খুলি দিছিলে ইত্যাদি ধৰণৰ যিবিলাক এবিউজ সেইবিলাক কৰে আৰু বাইদেউ আৰ্থিকভাৱে যদি সচ্ছল নহয় তেতিয়াও অসুবিধা হয় পৰিয়ালটো আছে মানে গোটেই কথাখিনিৰ অন্তৰালৰ বিষয়টোলৈ আমি যাব লাগে আজি আপুনি চাওক শ্যামলী চোৱা মহিলাৰ প্ৰতি যদি সন্মান থাকিলেহেঁতেন আমাৰ এই সমাজখনত একেবাৰে হেৰি দিনৰ পৰা আপোনাৰ সীতা আমাৰ দ্ৰৌপদীহঁতৰ দিনৰ পৰা আজিলৈকে যদি আমাৰ ভাৰতবৰ্ষ মই বাহিৰলৈ নাযাওঁ আমাৰ সমাজত যদি নাৰীৰ প্ৰতি সন্মান থাকিলেহেঁতেন তেনেহ'লে নাৰী ধৰ্ষণো নহয় নাৰী যৌতুকৰ কাৰণেও বলি নহয় নাৰীক বিয়া কৰি মাৰিও নেপেলায় নাৰীৰ ওপৰত অত্যাচাৰো নহয় একোৱে নহয় সমাজখন মই বাৰম্বাৰ আজি সুদীৰ্ঘ 35-40 বছৰ মই নাৰী অধিকাৰ হৈ বা নাৰীৰ নিৰ্যাতনৰ বাবে মাত মাতি মই ভাগৰি গৈছোঁগৈ তাত এটা কথাই দেখিছোঁ যে নাৰীৰ প্ৰতি সন্মান নাই নাৰীৰ প্ৰতি একেবাৰে সন্মান নাই IPCত হয়তো জোনমণিয়ে ক'ব যে বহুত ধাৰা হৈছে CRPC হৈছে সেইখন এখন কিতাপহে সেইখন কোনে ফ'ল' কৰিব সেইখন কিতাপহে এইবিলাক ঠিক আছে গতিকে মই আৰু অকণমান কৈ লওঁ শ্যামলী যে এই কথাবোৰ সদায় এটা বস্তু চাব লাগিব হয় এইবিলাক আৰক্ষীয়ে চাব লাগিব এইটোতো একেবাৰে সঁচা কথা আৰক্ষীৰ ওচৰলৈ যাবই এতিয়া এই পংচী বোলা ছোৱালীজনীৰ ঘটনাটো যিবোৰ শুনিলোঁ এইটোতো তেওঁ আত্মহত্যাৰ কথা হ'বই নোৱাৰে যিকোনো এজন সাধাৰণ মানুহে ক'ব এই ছোৱালীজনীক মাৰি পেলাইছে গতিকে মাৰি পেলাই এনেকুৱা অজস্ৰ ঘটনা নজিৰ আছে আজি কিছু বছৰ আগত আমাক গুৱাহাটীতে শ্ৰীমন্তপুৰত এজনী বিয়া হোৱা ছোৱালীয়ে কয় সামান্য কথা এটা গিৰিয়েকে মাৰি পেলালে মই সেইটো ক্ষেত্ৰত বহুত দিন যুঁজিছোঁ মই এই নিদিওঁ চবতে মই মনিটৰ কৰোঁ জোনমণিও জানে এইবোৰ কথা তাইও কেতিয়াবা এইবোৰত আমি লগ হওঁ এইবোৰ ঘটনাত গতিকে নাৰীৰ প্ৰতি মূল কথাটোৱে হৈছে এই বিচাৰ প্ৰক্ৰিয়া আৰু নাৰীৰ প্ৰতি সন্মান যিদিনাখনলৈকে আমাৰ দেশত মহিলাৰ প্ৰতি সন্মান নাথাকিব সেইদিনাখনলৈকে নাৰী নিৰ্যাতন নাৰী হত্যা নাৰী ধৰ্ষণ নাৰী বলৎকাৰ সকলো ধৰণৰ হ'ব
আৰু যিমানেই যি নকৰক কিয় মই আকৌ কৈছোঁ যে আইনৰ সুৰুঙাই দি ওলাই গুচি যাব এতিয়াতো ক'লেই দেখোন ঠিক আছে বাইদেউ মই আকৌ আহি মই অকণমান সুকুমাৰ বৰ্মনৰ মন্তব্য লৈ ল'বলৈ বিচাৰিছোঁ বিভিন্নজনৰ প্ৰতিক্ৰিয়া আপুনিও শুনিছে আৰু এই ঘটনাটো নিশ্চয় আপুনিও গম পায় কেনেধৰণে হ'ল কি হৈ গ'ল এতিয়া আপুনি কি ক'ব কেনেধৰণে চাইছে পৰিয়ালটোৱে ন্যায় পাবৰ কাৰণে আচলতে কি কৰিব লাগিব কেনেধৰণে ন্যায় তেওঁলোকে পাব আচলতে অতিকৈ দুৰ্ভাগ্যজনক কথা আজি এনেকুৱা এটা বিষয়ক লৈ আমি ইয়াতে আলোচনাত বহিবলগীয়া হৈছে মানৱতাক কলংকিত কৰা এটা বিষয় আজি পংখী সন্দিকৈ আৰু নীতিকেশ দাস নামৰ এই পাখণ্ডটো সেই পাখণ্ডটোৱে আজি এজনী ছোৱালীক হত্যা কৰা বুলি আমি মিডিয়াৰ থ্ৰুৰে আমি গম পাইছোঁ হত্যা কৰা যদিও বা নীতিকেশৰ পৰিয়ালে সেইটো আত্মহত্যা বুলি তেওঁলোকে দাবী কৰিছে আমি মানিব নিবিচাৰোঁ আমাৰ সৰ্বত্ৰই আমি দল সংগঠনে শদিয়াৰ পৰা ধুবুৰীলৈকে আজি আমি এই বিষয়ে যাতে আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া তেওঁলোকে খৰতকীয়া কৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা প্ৰেমক আমি স্বৰ্গীয় অনুভূতি বুলি কওঁ প্ৰেম স্বৰ্গীয় অনুভূতি তেতিয়ালৈকে হৈ থাকে যেতিয়ালৈকে সেইটো পৰকীয়া প্ৰেমত তাতে সোমাই নপৰে পৰকীয়া প্ৰেম যেতিয়া সেই প্ৰেমত সোমাই পৰিব তেতিয়া দেখিব তাতে হাই কাজিয়া সৃষ্টি হ'ব তাতে মাৰপিট হ'ব তাতে অশ্লীল গালি গালাজ হ'ব আৰু ইয়াতে ষ্টুডিঅ'ত থকা সুমিত্ৰা বাইদেউ বা জুমনি বাইদেৱে স্পষ্টকৈ এটা কথা কৈছে আৰু মই সেই কথাটোৰ লগত একমত যে মানুহ এটাৰ যদি আপুনি চৰিত্ৰ কেনেকুৱা জানিব লাগে তেনেহ'লে আপুনি তেওঁৰ 5 মিনিটৰ কাৰণে মোবাইলটো পাছপৰ্ট নোহোৱাকৈ আপুনি লৈ লওক পাছপৰ্টটো মাৰিব নিদিব 5 মিনিটৰ কাৰণে আপুনি মোবাইলটো লৈ লওক আপুনি সেই মানুহজনৰ চৰিত্ৰৰ কথা আপুনি 5 মিনিটতে আপুনি গম পাব আৰু এই অনুৰূপ ঘটনা ঘটিছে এই যোনটো ঘটনা ঘটিছে প্ৰথম আৰম্ভণি কাজিয়া পেচাল সেই মোবাইলটোৰ পৰাই হৈছে আমি যিমান দূৰ জানিব পাৰিছোঁ মিডিয়াৰ থ্ৰুৰে সেই যেতিয়াই নীতিকেশে মোবাইলটো তেওঁক নিদিওঁ বুলি ক'লে মনে মনে পংখীয়ে এদিন চালে আৰু ধৰা পৰিলে এনেকুৱা পৰকীয়া প্ৰেমত তেওঁ লিপ্ত হৈ আছে আৰু তেতিয়া এখন ডাঙৰ কাজিয়া সংঘটিত হ'ল আৰু কাজিয়াখন এনেকুৱা ভয়ংকৰ পৰিণতিৰ ৰূপ ল'লে যে আজি সেই 22 বছৰীয়া সেই ছোৱালীজনীয়ে আজি হত্যাকাণ্ড এটা সংঘটিত হ'ল আকৌ আহিম আকৌ এটা মোৰ বিৰতিৰ সময় হৈছে মই বিৰতিৰ পাছত গৌতমৰ ওচৰলৈ যাম গৌতমৰ লগত দল সংগঠনৰ বহুতো লোক যিহেতু আছে লগতে পংখীৰ পৰিয়ালৰ আন লোকসকলো আছে ওচৰ চুবুৰীয়া আছে গৌতম মই তেওঁলোকৰো ভাষ্য প্ৰথম কথাটো হৈছে যে আৰক্ষীৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব ৰাইজে কাৰণ আৰক্ষীয়ে যদি সঠিকভাৱে সাক্ষ্য প্ৰমাণ গ্ৰহণ নকৰে তেতিয়াহ'লে আদালতৰ মজিয়াত গোচৰটোৰ উচিত বিচাৰ নহ'ব আৰু আৰক্ষীয়ে সাক্ষ্য প্ৰমাণবোৰ গ্ৰহণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা এই কাপোৰ কানি সেইবিলাক সকলো চিজ কৰিব লাগিব মোবাইল চিজ কৰিব লাগিব এই ঘটনাস্থলী পৰিৱেশন কৰিব লাগিব তাৰ প্ৰতিটো কথা ভালকৈ নোট কৰিব লাগিব সকলো অভিযোগ থকা সা সামগ্ৰী চিজ কৰিব লাগিব সঠিক পোষ্টমৰ্টেম ৰিপৰ্ট আহিব লাগিব এতিয়া পোষ্টমৰ্টেম ৰিপৰ্টেহে প্ৰমাণ কৰিব আচলতে তেওঁ হত্যা কৰা হৈছিল নে তেওঁ আত্মহত্যা কৰিছিল আৰু আত্মহত্যা কৰিলেও এওঁলোক পৰিয়ালবৰ্গৰ মানুহখিনি তেওঁৰ স্বামী আৰু বাকী পৰিয়ালৰ মানুহখিনি হাৰি নাযায় কাৰণ তেওঁৰ আত্মহত্যা তেওঁলোকে কিবা তেওঁলোকৰ কিবা উদগনি আছে নেকি সেই কথাটো বিচাৰ্য বিষয় হ'ব গতিকে সাক্ষ্য প্ৰমাণৰ কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ সকলোৱে সেই বিষয়ে সচেতন হ'ব লাগিব মই তাৰে সকলো স্থানীয় ৰাইজৰ প্ৰতি মোৰ আহ্বান দল সংগঠনৰ প্ৰতি আহ্বান আপোনালোকে যিহেতু গোচৰটো হাতত লৈছে আপোনালোকে আৰক্ষীৰ ওপৰত নজৰ ৰাখক আৰু আমি যিহেতু নিজে বিচাৰ কৰিব নোৱাৰোঁ এটা আইনী প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ মাজেৰে বিচাৰ বিবেচনা হ'ব গতিকে দোষী সাব্যস্ত হ'ব সেই প্ৰক্ৰিয়াটো যাতে সঠিক ৰূপত যায় সেই বিষয়ে সকলোৱে দৃষ্টি দিব লাগিব আৰু লগতে চৰকাৰৰ ফালৰ পৰাও মানে আমাৰ ডিজিপি মহোদয়কে আৰম্ভ কৰি মুখ্যমন্ত্ৰী মহোদয়কে সকলোৱে এই বিষয়বিলাকত যাতে আৰক্ষীয়ে হেমাহি নকৰে সেই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা যাতে দিয়ে সেই কথাটো মই অনুৰোধ জনালোঁ আৰু লগতে আৰু এটা কথা অনুৰোধ জনালোঁ যে মানুহে এই বিষয়বিলাকক লৈ মানুহে অন্য মানে সহজভাৱে কিছুমান কথা লোৱাতকৈ বিষয়বিলাকক লৈ গুৰুত্ব সহকাৰে ভৱিষ্যতে যাতে এনেকুৱা অপৰাধ নহয় সেই ক্ষেত্ৰত অলপ সচেতন হৈ চকু মেলি থাকিব লাগিব ঠিক আছে সুকুমাৰ একদম চমুকে হয় আজিকালি আমি প্ৰায় দেখিছোঁ আজিকালি স্বামী স্ত্ৰীবোৰৰ মাজত তাৰমানে কোনো কথাক লৈ তেওঁলোকে তাৰমানে এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰে আমি দেখিছোঁ স্বামীয়ে স্ত্ৰীৰ কথা নুশুনে স্ত্ৰীয়ে স্বামীৰ কথা নুশুনে ফলত এনেকুৱা হয় এক কাজিয়া পেচালৰ সৃষ্টি হয় তাৰ পাছত কিছুমানে পৰিয়ালৰ সন্মানৰ কথা ভাবি পেলাই তেওঁলোকে যদিও বিবাহ বিচ্ছেদ নকৰে তথাপিতো এই পিছলৈকে গৈ পেলাই অবৈধ সম্পৰ্ক বা পৰকীয়া প্ৰেম যিটো আমি কওঁ সেইটোত তেওঁলোকে লিপ্ত হয় আৰু এখন
সুখৰ সংসাৰ ধ্বংস হোৱা আমি সেনেকৈ দেখিছোঁ। আৰু তাৰ লগতে আমি এটা কথা স্পষ্টৰূপে ক'ব লাগিব, এইটো অকল মহিলা বা পুৰুষৰ কথা নহয়, এনেকুৱা সমাজত মানৱৰূপী এনেকুৱা দানৱ আমি প্ৰায়ে দেখি আহিছোঁ। কাৰণ আজি কেইদিনমান আগতে আমি দেখিছোঁ বন্দনা কলিতা, আমি পাহৰি যাব নালাগিব, সেই বন্দনা কলিতাই হত্যাকাণ্ড সংঘটিত কৰিছিল। এজনী ছোৱালী হয়, এজনী মহিলা হয়, তেওঁ হত্যাকাণ্ড সংঘটিত কৰিছিল। কঠোৰ শাস্তি দিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে, আৰু যাতে এই হত্যাকাণ্ড পংখীৰ দৰে আৰু এটা উদাহৰণ দাঙি ধৰিব পাৰে, আৰু ভৱিষ্যতে যাতে কোনো এনেকুৱা ধৰণৰ সংঘটিত কৰিব নোৱাৰে কাণ্ড, তাৰ এটা উদাহৰণ দাঙি ধৰিব লাগে। পৰামৰ্শ দিবলৈ একো নাই, খালি এটা কথাহে কৈ যাম, সদায় কৈ গৈছোঁ যে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো এতিয়া উত্তাপ এটা চলি আছে, এই উত্তাপত মানে উত্তাপ হৈ আছে, কিন্তু এইটো যাতে ফুটুকাৰ ফেন নহয়। আৰু দ্বিতীয়তে যে জোনমণি ৰাভা যেতিয়া নহয়গৈ, কাৰণ আৰক্ষী বিষয়া এগৰাকী মৰিলে নে মাৰিয়ে পেলালে, আমাৰ কাৰণে এইটো ধূসৰ হৈ থাকিলে, গতিকে সেইটো এটা বিচাৰ নহ'ল। সেইকাৰণে এইবোৰ যাতে ফুটুকাৰ ফেন নহয়, ইয়াৰ এটা ন্যায় বিচাৰ হ'ব লাগে। আৰু এই ক্ষেত্ৰত আইনৰ সুৰুঙাই সাৰিব নালাগে, আৰু আৰক্ষী প্ৰশাসন আৰু বিশেষকৈ স্থানীয় ৰাইজ এইটো ক্ষেত্ৰত কিন্তু সচেতন হৈ পৰিয়ালটোক সকাহ দিব লাগে। মই সুনীতা বাইদেউৰ পৰা শেষত মন্তব্য ল'ম, অনুষ্ঠান শেষ কৰিম। মই পুনৰবাৰ কৈছোঁ যে আমি সকলো ধৰণৰ সমালোচনা বা ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত গৈ জাতি ধৰ্ম বৰ্ণ বা সকলো ৰাজনৈতিক দল সবিশেষ সকলোৱে সমন্বিতে সকলোৱেই যাতে এটা কথা লক্ষ্য ৰাখোঁ, যাতে আৰু দ্বিতীয়জনী পংখী সন্দিকৈৰ হত্যা নহয়, আৰু এই পংখীৰ হত্যাকাৰীয়ে যাতে শাস্তি পায়, যদি সঁচাই এইটো হত্যাকাণ্ড হৈছে, হত্যাকাৰীয়ে যাতে শাস্তি পায়। আৰু লগতে মই সকলো মাতৃক, অসমৰ সকলো মাতৃক মই নাৰীক আহ্বান জনাইছোঁ, তেওঁলোকে নিজেও সচেতন হওক, যাতে তেওঁলোকৰ কন্যাই যাতে কোনো পংখীৰ দৰে ভুক্তভোগী নহয়। লগতে সকলো মই কন্যা যুৱতী যিসকল আছে তেওঁলোকেও যাতে সাৱধান হওক, সচেতন হওক, যাতে তেওঁলোকৰ পংখীৰ দৰে অৱস্থা নহয়। নিজকে তেওঁলোকে সাহসী কৰক, আৰু তেওঁলোকে মানসিকভাৱে তেওঁলোকে সবল হওক, আৰু প্ৰকৃতাৰ্থত যাতে মহিলাৰ সবলীকৰণ হয়। তাকে মই ধন্যবাদ জনাইছোঁ, আটাইকে ধন্যবাদ জনাইছোঁ, আৰু গৌতমকো ধন্যবাদ জনাইছোঁ। আৰু শেষত মই ইমানেই আচলতে ক'বলৈ বিচাৰিম যে এনেধৰণৰ অনুষ্ঠানত আমি বিষয়বস্তু হিচাপে এনেধৰণৰ বিষয়বস্তু এটা যাতে ল'বলগীয়া নহয়। খুব দুখেৰে, অতি কষ্টৰে এনেধৰণৰ বিষয় এটা আমি ল'বলগীয়া হয়। মাত্ৰ এটাই আহ্বান বা এটাই আমাৰ ফালৰ পৰাও দাবী, যাতে পংখীৰ পৰিয়ালটোৱে ন্যায় পায়, পংখীয়ে যাতে ন্যায় পায়। আৰক্ষীয়ে যিখিনি হেমাহি কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেই হেমাহিখিনি দূৰ কৰি তদন্ত সঠিক দিশত আগবঢ়াওক, সেয়াই কামনা কৰি